Good morning. Welcome to my YouTube channel হিমশিখা কলিতা মিউজিকেল। কি খবৰ আপোনালোকৰ? I hope আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি 8 জুন। সো বহুত দিন মই ভিডিঅ' আপলোড কৰা নাই, আপোনালোকে গম পাইছে। মোটামুটি 1 উইকছৰ বেছি গেপছ পৰি গৈছে। আচলতে বিশেষ অসুবিধাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। তো আজি ভাবিলোঁ এটা ভিডিঅ' বনাম। আপোনালোকে থাম্বনেইল চাই গম পাইছে নিশ্চয় যে আজি মই ভিডিঅ'টো কেঁচা আমাৰ অসমীয়া গহনাৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈছোঁ। আৰু আপোনালোকে মোৰ ড্ৰেছত ভাবিছে চাগে যে আজি মেখেলা চাদৰ মই কিয় পিন্ধিছোঁ। আচলতে মই যিহেতু ভিডিঅ'টো মানে টপিকটো অসমীয়া গহনাৰ ওপৰত কৰিবলৈ গৈ আছোঁ, সেইটো কাৰণে মই ভাবিলোঁ যিহেতু আমি অসমীয়া মানুহ, আমাৰ অসমীয়া মানুহৰ প্ৰধান সাজযোৰে হৈছে মেখেলা চাদৰ। গতিকে যিহেতু টপিকটো অসমীয়া গহনাৰ ওপৰত, তো সেইটো কাৰণে মই ভাবিলোঁ এজন মেখেলা চাদৰ পিন্ধি লওঁ। মেখেলা চাদৰযোৰ পিন্ধি ল'লে ভিডিঅ'টো বেছি ভাল লাগিব। চ' সেইবাবে মেখেলা চাদৰযোৰ পিন্ধিলোঁ। আপোনালোকক কেনে লাগে কমেণ্টত জনাব। মোক কেনেকুৱা লাগিছে আপোনালোক দেখুৱাই দিম মই কি পিন্ধিছোঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু তাৰ আগতে এটা কথা কৈ লওঁ, প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। লেটছ গো। তেতিয়াহ'লে আপোনালোকে চাই লওক আজি মই ড্ৰেছটো কি পিন্ধিছোঁ, এবাৰ দেখুৱাই দিছোঁ। এইখিনি আছিল আজিৰ মোৰ ড্ৰেছটো। এখন মুগাৰ মানে ৰিহা টাইপ এখন মেখেলা পিন্ধিছোঁ, এখন এই পাটৰ ৰিহা চাদৰ লৈছোঁ, আৰু এইটো মুগাৰ ব্লাউজ, আৰু এইটো অসমীয়া গহনাৰ ছেট এটা পিন্ধি লৈছোঁ। তেতিয়াহ'লে ব'লক। ৰ'ব এটা কথা কৈ লওঁ, আপোনালোকক যে মই কৈছিলোঁ যে আমি প্ৰত্যেক ভিডিঅ' মানে প্ৰায় ভিডিঅ'ত পূজাক লৈ আনিম। গতিকে আজি পূজাইনো কি কৰি আছে ব'লকচোন চাওক। তেতিয়াহ'লে ব'লক আমি পূজাই কি কৰিছে এবাৰ চাওঁ। হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগৈ, আৰু আমাৰো ভালে। আজি আমি কেঁচা গহনাৰ ওপৰত এটা ভিডিঅ' কৰি আছোঁ, তেন্তে চাই থাকক কণ্টিনিউ। এতিয়া মই প্ৰথম কেঁচা গহনা মানে ছেটটো দেখুৱাব বিচাৰিম। এইটো জোনবেৰী বুলি কয়, চাই লওক। খুব ধুনীয়া। মই গোটেইকেইযোৰ পিন্ধি নেদেখুৱা, যিহেতু এইডাল পিন্ধি আছোঁ, এইডালো আপোনাক দেখুৱাই দিছোঁ। চ' এনেকুৱা ভাল লাগে পিন্ধিলে। ইয়াৰ লগত ইয়াৰিঙো আছে। এইযোৰ ইয়াৰিং। এইযোৰ খুব ধুনীয়া। এই ইয়াৰিংযোৰো জোন টাইপে। এইযোৰ দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকক ছেকেণ্ড কেঁচা গহনাৰ ছেটটো দেখুৱাব বিচাৰিম। এইটো মানে মই যিটো এই ছেটটো পিন্ধি আছোঁ, ত' তেনেকুৱাই। ইয়াত খালি সেউজীয়া আৰু ৰঙা আছে, মানে পাথৰকেইটা কালাৰ, আৰু ইয়াতে ৰঙা আৰু গল্ডেন কালাৰ আছে। আপোনালোকে চালে গম পাব। খুব ধুনীয়া, মানে ছেম আছে। এই দুডাল কালাৰকেইটা বেলেগ বেলেগ, পিন্ধি নেদেখুৱাও। ইয়াৰ লগত ইয়াৰিঙো আছে। এইযোৰ ইয়াৰিং।
খুব ধুনীয়া চিম্পুল হয় দেখিছেনে মোৰ ছেটটোৰ লগত ইমান ধুনীয়াকৈ এইযোৰ মিলি গৈছে চ' একদম ছেম ছেট হয় এইযোৰ চ' এবাৰ আপোনালোকক থাৰ্ড কেঁচা গহনাৰ ছেটটো দেখুৱাব বিচাৰিম থাৰ্ড কেঁচা গহনা হৈছে এইটো ৰ'ব চাই লওঁ খুব ধুনীয়া এইডালো জোনবেৰী বুলিয়ে কয় এয়া চাই লওঁ ধুনীয়া লাগে বিয়া চিয়াত গ'লে ধুনীয়াকৈ মুগাৰ মেখেলা বা এনেকুৱা ৰিহা চাদৰ এনেকুৱা ছেটৰ লগত বিশেষকৈ বেছি ভাল লাগে এনেকুৱা ছেটে আৰু ইয়াৰ লগত ইয়াৰিং আছে ইয়াৰিংযোৰ অলপ ডাঙৰ হয় ইয়াৰ এয়া চাই লওক খুব ধুনীয়া মই আপোনালোকক পিন্ধি দেখুওৱা নাই একচুৱেলি পিন্ধি দেখুৱালে বহুত বেছি লং হয় ভিডিঅ'বিলাক গতিকে যিহেতু এইটো পিন্ধিয়ে আছোঁ গতিকে আৰু খুলি মিলি আৰু দিগদাৰো হয় ভিডিঅ' কৰিবলৈ চ' এইবাৰ মই 4 নম্বৰ মানে কেঁচা গহনাৰ ছেটটো দেখুৱাব বিচাৰিম এইটো কিন্তু পিয়'ৰ কেঁচা গহনা হয় এয়া এইটো চাই লওঁ এইটো অলপ দীঘলো হয় মানে এইটো ইয়াতে পৰে আহি মানে এই ছেটটো আপোনাৰ ইয়াৰিং আছে ইয়াৰ লগত মই দেখুৱাই আছোঁ ইয়াৰিংযোৰ এই ছেটটো আমাৰ ছোৱালী মানুহে পিন্ধিলে বহুত বেছি ভাল নালাগে একচুৱেলি এই ছেটটো আমাৰ মহিলাসকলৰ বাবেহে হয় এইটো একচুৱেলি আমাৰ মাৰ হয় গতিকে যিহেতু অসমীয়া গহনাৰ ওপৰত ভিডিঅ'টো কৰিলোঁ বাট মাৰ এইডালো দেখুৱাই দিছোঁ ইয়াৰ লগত হেৰি আছে আপোনাৰ ইয়াৰিং আছে মই দেখুৱাই দিছোঁ ইয়াৰিংযোৰ অলপ দীঘল হয় এয়া এইটো একচুৱেলি পিয়'ৰ হয় মানে অসমীয়া গহনা ইয়াত মানে যোনটো সাফৰ আছে এইটো চাই লওক খুব ধুনীয়া ইয়াতে লিখায়ো আছে কেঁচা সোণ খুব ধুনীয়া চ' আকৌ এবাৰ দেখুৱাই দিছোঁ এয়া ধুনীয়া লাগে পিন্ধিলে আৰু এইটো ছেটটো আপোনালোকে দেখিছেই এবাৰ 5 নম্বৰ কেঁচা গহনাৰ ছেটটো দেখুৱাব বিচাৰিম এইটো খুব ধুনীয়া গহনা কালেকশ্যন হয় একচুৱেলি কেঁচা গহনা খুব ধুনীয়া লাগে নেকলেছ টাইপ আপোনালোকে দেখিলে গম পাব এবাৰ নেক্সট কেঁচা গহনাটো হৈছে এইযোৰ চাওকচোন ইমান ধুনীয়া লাগে মানে কেমেৰাত কি আহিছে নাজানো কিন্তু পিন্ধিলে খুব ধুনীয়া লাগে মই পিন্ধি নেদেখুৱা কাৰণ এযোৰ এনেকুৱা টাইপ গলত লাগি থাকে নেকলেছ টাইপ এয়া ইয়াৰ লগত ইয়াৰিং আছে ইয়াৰিংযোৰ দেখুৱাই দিছোঁ ইয়াৰিংযোৰো ইয়াৰে অলপ দীঘল টাইপ এয়া চাই লওক খুব ধুনীয়া এইযোৰো আপুনি এনেকুৱা পাটৰ কাপোৰ চাপোৰ বা মুগাৰ কাপোৰ তেনেকুৱা পিন্ধিলে ভাল লাগে চাই লওক একচুৱেলি মোৰ ওচৰত ইমান বেছি কেঁচা গহনা কালেকশ্যন নাই মোৰ ওচৰত যিখিনি আছিল আপোনালোকক সেইখিনি দেখুৱাবলৈ মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ চ' আপোনালোকে বেয়া নাপাব যে এইকেইযোৰ যে কোনোবাই কমেণ্টত লিখিবও পাৰে যে এইকেইযোৰ মানে এইকেইটা ছেট থাকোঁতে দেখুৱাব লাগেনে একচুৱেলি যিহেতু মোৰ জীৱনৰ প্ৰত্যেকটো সৰু সুৰা কথা আপোনালোকত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ গতিকে এইখিনিও আপোনালোকত শ্বেয়াৰ কৰিলোঁ চ' ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তাৰ কিবা ফটো উঠিছিলে বোলে চ' এয়া মোৰ কাজিন এইফালে আহা
এয়া চিষ্টাৰ এয়া ব্ৰাদাৰ এতিয়া মোৰ ইহঁতে কৈ দিব মোৰ চেনেলটো কি কৰিব লাগে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত থকা বেল বটনটো বজাই দিব যাতে বাৰ সকলো সকলো ভিডিঅ' ভিডিঅ' আপোনালোকে আপোনালোকে পাই পাই যায় ইহঁতৰ কথাখিনি শুনিব লগতে ময়ো কৈ দিছোঁ প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে দেন থেংক ইউ ছ' মাছ আৰু আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ ইহঁতে কৈ দিব মোৰ চেনেলটো সোনকালে কি কৰিব লাগে 1K কৰিব সোনকালে যাতে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই